লগৰ লগত আহিলে কেতিয়াও টাইমত আমি পূজা চাবলৈ নাপাওঁ। এতিয়া 10টা 11টা বাজি গ'ল, আমি পূজা চাবলৈ আহিছোঁহে। ব্লগ দিনেই বেয়া। হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি হৈ গ'ল অষ্টমী, তাকে আজি ভাবিছোঁ, যোৱাকালিতো গ'লোৱেই, মানে গাঁৱৰ ওচৰে পাঁজৰে গ'লোঁ। আজি ভাবিছোঁ নগাঁও যাওঁ আৰু আপোনালোকক দেখুৱাওঁ। ব'লক এতিয়া ধুনীয়াকৈ গা পা ধুই কিবা এটা খাই মেলি ধুনীয়াকৈ ৰেডি হওঁ। ডাইৰেক্ট মই লগ পাম দে সন্ধিয়া। ৰাতি গ'লে বেছি ভাল লাগে, দিনত গৈ ইমান খাছ নালাগে, কিন্তু দিনত যাম। নৱমীৰ দিনাখন দিনত গোটেই মণ্ডপখিনি মই দেখুৱাম। এতিয়া ব'লক, এতিয়া ধুনীয়াকৈ ওলালোঁ। এতিয়া ওলাই কৰি এতিয়া টাইম হৈ গ'ল 7:30। এতিয়া যাওঁ, লগৰকেইটা ৰখি আছে। ব'লক ডাইৰেক্ট নগাঁও লগ। এতিয়া পাই গ'লোহি, কিন্তু অহা বহুত বেছি লেট হৈ গ'ল। এতিয়া টাইম হৈ গ'ল 10:30 বাজি গ'লে। এতিয়া পাইছোঁ ৰিজাৰ্ভ নগাঁও, মোৰ পূজা মণ্ডপ। তাকে এতিয়া ব'লক ফাৰ্ষ্টতে বেংগলী দেখুৱাম, ব'লক। এতিয়া পাই গ'লে ধুনীয়াকৈ, এইটো ধুনীয়া এটা বনাইছে, মন্দিৰ টাইপৰ বনাইছে। এতিয়া ভিতৰত যাওঁ ধুনীয়াকৈ, ধুনীয়াকৈ ভিতৰত গৈ আপোনাক দেখুৱাই আছোঁ কেনেকুৱা ভিতৰখন কেনেকুৱা বাৰু। মানে সোমাই মানে কিবা এটা পজিটিভ নিচিনা লাগি যায় সোমোৱাৰ লগে লগ, মানে ধুনীয়া বনাইছে কিন্তু মানিবলগীয়া। আৰু এতিয়া টাইম হৈ গ'ল 11টা। আৰু আপোনালোকে চাওক, আৰু দুৰ্গা দেৱীক ধুনীয়াকৈ আশীৰ্বাদ এটা লৈছোঁ। আপোনালোকে লওক যাতে দিনবোৰ, আগৰ দিনবোৰ আমাৰ ভালে যাওক। এতিয়া ধুনীয়াকৈ চবেই এতিয়া ফটো চটো উঠা লাগি আছে, আৰু মানুহ এতিয়া লাহে লাহে কমি আহিছে, টাইমো হৈ গ'ল যেতিয়া। তেতিয়া আগৰ নিচিনা তেনেকুৱা মানে ভিৰ নাই এইবাৰ। এতিয়া ধুনীয়াকৈ সেৱাটো কৰি এতিয়া ধুনীয়াকৈ ঘৰলৈকে যামগৈ, আৰু আইতে যাম কিবা এটা খাই পেলাই। ডাইৰেক্ট পাই গ'লোঁ হায়দৰাবাদী বিৰিয়ানী। এতিয়া ধুনীয়াকৈ দুটাই ধুনীয়াকৈ বিৰিয়ানী অৰ্ডাৰ দি দিছোঁ। এয়া কুপন দিছে, এতিয়া ধুনীয়াকৈ বিৰিয়ানী আহি যাব। এতিয়া ধুনীয়াকৈ বিৰিয়ানী আহি গ'ল, এতিয়া ধুনীয়াকৈ খাইছোঁ, ধুনীয়াকৈ খাই লওঁ। ব'লক খোৱা বোৱা হৈ গ'ল, ধুনীয়াকৈ এতিয়া আইতে যাওঁ। আইতে ধুনীয়া এটা বনাইছে, আপোনালোকক দেখুৱাওঁ, ব'লক। এতিয়া পাই গ'লো, আৰু চাওকচোন আপোনালোকে কিমান এটা ধুনীয়া বনাইছে, দেখি ভাল লাগি গ'ল। কি পূজা চালোঁ গমেই নাপালোঁ, আৰু বহুত লেট হৈ গ'ল। ঠিকে আছে, ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা নতুন ভিডিঅ'ত লগ পাম। থেংক ইউ।